আহি গ'ল মোৰ মোবাইলৰ হেণ্ডষ্টেণ্ড আৰু এয়া লুজিয়ে প্ৰথমতে খুলিব বিচাৰিছে আৰু প্ৰথমতে বক্সটো অপেনিং কৰি লওঁ কেনেকুৱা আহিছেনো মই কেনেকুৱা দিছিলোঁ আৰু আহিছে কেনেকুৱা চাই লওঁচোন ন আপোনালোকেও চাই থাকক বাপৰে ইমান টান হৈছে এখন হাতে মোবাইল ফোন লৈ আৰু এখন হাতে বক্সটো অ'পেন কৰিবলৈ সেয়া ওলাইছে আপোনালোকৰ আগত আৰু সেয়া মই ভাবিছিলোঁ যিমানটো তেনেকুৱাই আহিছে ভাল লাগিছে দেখি ধুনীয়া হয় দেখিবলৈ এতিয়াৰ পৰা নতুন ব্লগ আপোনালোকক এটালৈ আৰু এটা কথা আজি আমাৰ লুজিৰ ভেকচিনেশ্যন আছে আমি অলপ পিছত ভেকচিনেশ্যনৰ কাৰণে ওলাই যাম লুজি আজি 5 মাহত ভৰি দিছে আৰু 5 মাহত ভেকচিনেশ্যন আছে এয়া লুজিক মায়ে আজি মেডিকেল যাব বুলি সুন্দৰকৈ গাটো ধুৱালে গাটো ধুৱাই লৈ আৰু মাজতে ফুড এটাও দি দিছে মায়ে বোলে মুখ নালাগিবলৈ কাৰণে আৰু একচুৱেলি মানে মুখ লগাটো কলা ফুট দিব লাগে মায়ে ৰঙা ফুটেই কাম চলিব বুলি দি দিছে আৰু আমাৰ ঘৰত এয়ে হ'ল একেবাৰে কণমানি আৰু তাই স্কুলৰ পৰা আহি মাকৰ লগত ব্যস্ত হৈ যায় চাওকচোন কিদৰে তাই ফুল বাচিবলৈ ধৰিছে এয়া জনা নজনা পিছৰ কথা কিন্তু তাইৰ চেষ্টাটো অকণমান মন কৰকচোন আৰু তাঁতখন ববলৈ জানে কিন্তু ফুল শিকিছে আগ্ৰহী হৈছে তাৰে ভাল লাগে আজিকালি ছোৱালী নহ'লে কোনেনো তাত ভালদৰে ববলৈ জানে আজিকালি প্ৰায়বিলাকেতো মন এৰিয়েই দিছে তাত শালবিলাক কিন্তু আমাৰ ঘৰত আছে দেই দুখনকৈ তাঁতশাল আছে এয়া এখন চবেই নিজৰ কামত ব্যস্ত তাই একেবাৰে স্কুলৰ ড্ৰেছে খুলিব এৰি মুঠতে লাগি গ'ল আৰু তাঁতশালত আৰু আমাৰ লুজিক ইনজেকশ্যন দিওঁতে আপোনালোকক দেখাবলৈ নহ'ল কাৰণ তাই অলপ উৎপাত কৰিছিলে ফাৰ্ষ্ট টাইম হয় সেইটো কাৰণে আৰু ইনজেকশ্যন লৈ আছোঁ কিদৰে খেলি ফুৰিছে তাই আৰু নতুনকৈ ফিটা এডালো লগাই দিলোঁ তাৰপিছতে তাৰ কাৰণে অলপ দৰৱ লৈ আহিলোঁ আৰু শ্বেম্পু লৈ আহিলোঁ আৰু কেইটামান টিক্সো শিকি আহিলোঁ আৰু অলপ দেৰি তাতে ৰ'লোঁ তাক বিস্কুট চিস্কুট খোৱালে তাতে অলপ মনটো বেয়া কৰি আছিলে সেইটো কাৰণে ফূৰ্তি কৰি বিস্কুট দি অলপ মনটো ফূৰ্তি কৰাই দিলে বেচেৰা কান্দিছে প্ৰথমবাৰ যেতিয়া বেজী দিছে তেতিয়া অলপ দুখ কৰিছে কান্দিছে তাৰ ছেকেণ্ড বেজীটো দিওঁতে যেনিবা একো গম নাপালে আৰু অলপ দুখ পালেও যেনিবা তাৰ ভালৰ কাৰণেহে দিয়া হৈছে যাতে বেমাৰ আজাৰ নহওক আৰু যাতে কাৰোবাক আঁচুৰিলে কামুৰিলে যাতে তেওঁলৈ বেমাৰ নিবিয়পে সেইকাৰণেহে ইনজেকশ্যনবিলাক দিয়া হয় আৰু আপোনালোকৰ ঘৰতো যদি আছে তেতিয়াহ'লে আপোনালোকে ইনজেকশ্যনবিলাক দিয়ক কাৰণ আপোনাৰ লগতে আপোনাৰ সেই কুকুৰো সুস্থ হৈ থাকিব আৰু আপুনিও সুস্থ হৈ থাকিব গতিকে ইনজেকশ্যন দিয়াটো অতি জৰুৰী হয় আৰু ইনজেকশ্যন দি আহি আমি লুজিৰ মাকৰ ঘৰলৈ গ'লোঁ কিন্তু লুজিৰ মাক আছিলে মাকক বেলেগ কাৰোবাৰ ঘৰলৈ নিয়া হৈছিলে সেইটো কাৰণে লুজিৰ মাক নাছিলে কিন্তু লুজিৰ জেঠাইক আছে এয়া যে লেব্ৰাডৰ দেখিছে তাই লুজিৰ জেঠাইক মানে তাইৰ নাম ৰিষ্টা তাইক আগে অনা হৈছিলে তাৰপিছতে আমাৰ লুজিৰ মাকৰ নাম মইনা তাৰপৰা মইনাক অনা হৈছিলে আৰু গ'লোঁ আৰু লুজি একেবাৰে সৰু অৱস্থাতে লৈ আহিছিলোঁ আৰু এয়া মোৰ ককাইদেউৰ দুইজন ল'ৰা হয় আৰু এয়া মোৰ নিজৰ ককাইদেউৰ ল'ৰা ইয়াৰ ককাইদেউৰ ল'ৰা তেওঁলোকে লুজিক পাই খুবেই আনন্দ হ'ল আজি আৰু সকলোৱে খেলিলে আৰু শেষত লজিক লৈ অনা
ককায়েকে অলপমান চকু পানী টুকিছিলে, যিহেতু তেওঁলোকৰ ঘৰৰ পৰাই আনিছিলোঁ, তেওঁলোকে সৰুৰ পৰা পোৱা। তাৰপিছত আমি মনে মনে আহি দিলোঁ, নহ'লে হয়তো আকৌ লুজিক লৈ আহিবলৈ নিদিলে হয়। সেইকাৰণে মনে মনে লৈ আহিলোঁ আৰু বহুত খেলিলে। আৰু এইটো ৰুমতে লুজি জন্ম হৈছিলে। আৰু ডাঙৰ কথা হ'ল, যেতিয়া লৈ গৈছোঁ সেই ৰুমটোত চাগে তেওঁলোকে কিবা গোন্ধ পায় নে নাজানো, কিন্তু প্ৰথম গৈ সেই ৰুমটোত সোমাই তাই পেচাব কৰি দিলে। কিছুমান শুঙাৰ পদ্ধতিটো তেওঁলোকৰ বহুত বেছি বুলি শুনো। সেইটো কাৰণে বহুত দিনৰ আগতে যদি তেওঁলোকে পেচাব কৰি ৰাখে, সেইটোতো তেওঁলোকে গম পোৱা যায় বুলি কয়। সেইটো কাৰণে চাগে তাতে ভিতৰতে পেচাব কৰি দিলে, নহ'লে লুজি পিছত পেচাবটো নকৰে। আৰু বহুতে খেলাৰ পাছত আমিও ঘৰলৈ আহিব ল'লোঁ। সেয়া লুজি ঘৰত আহিলে, ঘৰত আহি তাক খাবলৈ দিলোঁ আৰু তাইৰ মনটো একেবাৰে বেয়া। সেইকাৰণে মই ভিতৰতে অকল শুইয়ে থাকিব বিচাৰে আৰু ভাগৰো লাগিলে ফুৰিব গৈ, বেজি লৈ আহি। সেয়েহে অলপ হাৰ্ডি আনি থৈছিলোঁ, সেই হাৰ্ডি দিলোঁ। হাৰ্ডি চোবাই 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 লুজি শুই গ'ল। আৰু এয়া লুজিৰ দৰৱ, পেলু দৰৱ, সেয়া কণীৰ পাউডাৰ হয়, আৰু এয়া শ্বেম্পু, আৰু এয়া লিভাৰ টনিক, আৰু তাকে খুৱাই লুজি শুই গ'ল।